নমস্কাৰ আসসালামু আলাইকুম গুড মৰ্নিং যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় এটা ফেচবুক লাইভ কৰিছিলে আৰু ফেচবুক লাইভটো মই চাইছোঁ প্লাছ এটা কোট টুইট কৰিছিলে কৰি আকৌ ডিলিট কৰি দিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই যেটো এটা কথা সদৰি কৰিছিলে যেটো কথা মিডিয়াৰ যোগে কৈছিলে যে কংগ্ৰেছৰ চৰকাৰ অহাৰ 100 দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ যি সম্পত্তি আছে তাৰ ওপৰত এসআইটি গঠন কৰি যি সম্পত্তি আছে তাক বাজেয়াপ্ত কৰি সৰকাৰৰ ৰাজকোষলৈ অনাৰ কথা যেটো কৈছিলে তাতে অতনু ভূঞা ডাঙৰীয়া এটা প্ৰতিক্ৰিয়া দি টুইট কৰিছিলে যে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া এটা এসআইটি গঠন কৰিব লাগে আৰু কংগ্ৰেছৰ নেতাসকলৰ যি অবাধ সম্পত্তি আছে যেনেকৈ হাতীগাঁৱৰ ফালে বা দিছপুৰত যিমান হোটেল আছে বা প্ৰপাৰ্টি আছে তাৰ ওপৰতো এটা এসআইটি গঠন কৰাৰ কথা তেওঁ সাজেষ্ট কৰিছিলে আৰু সেই টুইটটোকে কোট কৰি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 2026 লৈকে কিয় ওয়েট কৰিব লাগে why should we wait till 2026 এতিয়া এটা এসআইটি গঠন কৰি দিয়া যাওক যেটোৰ সভাপতিত্ব কৰিব কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সেই এসআইটিটোৱে নেশনেল হেৰাল্ড বফৰ কংগ্ৰেছৰ যিবোৰ কেলেংকাৰী বা কংগ্ৰেছৰ নেতা মন্ত্ৰীসকলৰ যিখিনি প্ৰপাৰ্টি আছে য'ত হোটেল আছে এষ্টাব্লিশমেন্ট আছে সেইবিলাকৰ ওপৰত এটা তদন্ত হওক ইনক্লুডিং ডেট অফ ৰিনিকি ভূঞাছ প্ৰপাৰ্টিজ এতিয়া ৰিনিকি ভূঞা শৰ্মা ডাঙৰীয়াৰ এটা ৰিসেন্ট পডকাষ্টত চাইছিলো হাৰপল হৈকিয়াৰ এটা পডকাষ্টত আমি গম পাইছিলো যে তেওঁৰ নেটৱৰ্থ 18 কোটি টকা তো আমাৰ কাৰণে 18 কোটিটো অবভিয়াসলি ডাঙৰ কথা কিন্তু যি সকল লোক ইন্ডাষ্ট্ৰিয়েলিষ্ট ফ্যামিলিৰ পৰা আহে তেওঁলোকৰ কাৰণে 18 কোটি টকা একো ডাঙৰ কথা নহয় উদাহৰণ স্বৰূপে ধৰক যদি 2020 চনত যেতিয়া ষ্টক মাৰ্কেট ক্ৰেশ হৈছিলে যদি সেই সময়ত আপুনি 5 কোটি টকা লগাবলৈ থাকিলেহেতেন সাহসেৰে যদি লগালেহেতেন আজিৰ তাৰিখত হেতু গৈ প্ৰায় 18 কোটি হলহেতেন কাৰণ নিফটি 7500 পৰা গৈ 25000 চলেগে 3 গুণতকৈ অধিক হৈ গল তো অবাধ কিবা সম্পত্তিৰ কিবা পাহাৰ গৰিছে তেনেকুৱা আমি নাভাবো আৰু মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ কাৰণে তেওঁৰ যেটো এন্টাৰপ্ৰেনিউৰিয়েল স্পিৰিট আছে জাৰ্নি আছে বা এন্টাৰপ্ৰেনিউৰিয়েল যেটো তেওঁৰ মন আছে তেওঁ ব্যৱসায় বাণিজ্য কৰি ভাল পায় হেতুত বাধা আহিব লাগে বুলি আমি নাভাবো আৰু অকল হিমন্ত বিশ্ব শৰ্মা পত্নীয়েটো খোলা নাই স্কুল নেৰিম গ্ৰুপ অফ ইনষ্টিটিউশন কাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউশন নাই নেকি জিন্দাল গ্ৰুপৰ ইনষ্টিটিউশন নাই নেকি ওপি জিন্দাল ইউনিভাৰ্সিটি আছে গতিকে আমি ভাবো যে মুখ্যমন্ত্ৰী মহোদয়ে যেটো কথা কৈছে যে বিশ্বনবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যেটো মিঠাইৰ যেটো এটা উদাহৰণ তেওঁ দিছে যে লোকক মিঠাই খাবলৈ মানা কৰাৰ আগতে নিজে মিঠাই খোৱা বন্ধ কৰিছেন নাই সেই কথাটোৰ প্ৰতি অলপ সবে কাণখাৰ দিব লাগে মনোযোগ দিব লাগে মনোনিবেশ কৰিব লাগে নহলে ইংৰাজীত কথা এখাৰ আছে যে পিপল লিভিং ইন গ্লাছ হাউসেস শুড নট থ্ৰো ষ্টন এট আদাৰ্স সিসাৰ ঘৰত থকা লোকেজনে বেলেগৰ ঘৰত শিলগুটি দলিয়াব নাপায় আৰু এটা কথা যে যেটো ইউএসটিএমৰ বিতৰ্ক আছিলে তেওঁ কৈছে যে গ্ৰীণ ট্ৰিবিউনেল যেটো এনজিটি নেশনেল গ্ৰীণ ট্ৰিবিউনেলত কেছ তৰাৰ কথা মই ভাবো যে এনজিটিৰ পৰ্যায় নোযোৱাকৈ যেহেতু ইউএসটিএমৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী মহোদয় লগ কৰাৰ কাৰণে চেষ্টা কৰি আছে বা লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মই ভাবো যে মাহবুবুল হক ডাঙৰীয়া আৰু তেওঁৰ যিখিনি মেনেজমেন্টৰ মানুহ মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰক মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি সাজেশন আছে এডভাইস আছে সেইখিনি মই ভাবো তেওঁ নিশ্চয় আখৰে আখৰে পালন কৰিব আৰু য'ত ত্ৰুটি থকাৰ সম্ভাৱনা আছে বা য'তেই কিবা শৰ্টকামিং আছে ডেফিচিয়েন্সি আছে সেইখিনি ঠিক কৰক আৰু গেটৰ সন্মুখত যেটো এটা ইসলামিক এটা টম্ব আছে তুৰণ আছে যেটো মেক্কাৰ যেটো এটা কথা ওলাইছে হেতু পাৰিলে সুধৰণি কৰিব লাগে আমি গম পোৱা নাছিলো তাতে আছে বুলি আৰু এটো ইসলামিক ইনষ্টিটিউশন যেহেতু নহয় আছে মেঘালয় যে খ্ৰীষ্টান ষ্টেট তো ধৰ্মনিৰপেক্ষতাটো সকলোৱে ৰেসপেক্ট কৰা উচিত সেকুলাৰিজমটো আৰু অকল এটা কমিউনিটিৰ পৰা আশা কৰিব নোৱাৰি গতিকে মই ভাবো যে এই গোটেই বিতৰ্কটোৰ অৱসান ঘটক আৰু ইউএসটিএম যদিও মেঘালয়ত তেওঁলোকতো গুৱাহাটীৰ অভিযান চলিব নোৱাৰে যদি মেঘালয়ৰ ফালে আহে ক'ত পাব বাৰ্নিহাট পাব নংপো পাব তেওঁলোক গুৱাহাটী নোযোৱাকে থাকিব নোৱাৰে গতিকে মই ভাবো যে ইউএসটিএমৰ সত্তাধিকাৰী মাহবুবুল হক ডাঙৰীয়াও গুৱাহাটীৰ হিতে চিন্তা কৰিব তেওঁ গুৱাহাটীৰ হিতৰ বিপৰীতে কেতিয়াও চিন্তা কৰিব নোৱাৰে বা নালাগে কৰাটো উচিতো নহয় নাম মাত্ৰহে মেঘালয় আদাৰৱাইজ তো আমাৰ অসমতে লাগি আছে যিবিলাক শৈক্ষিক অনুষ্ঠান আছে সকলোৰে বিকাশ হওক সকলোৱে মিলি এটা খুব ভাল এটা এডুকেশনাল হাব হওক আমাৰ নৰ্থ ইষ্টখন আৰু সকলোৱে অকল মুখ্যমন্ত্ৰীৰ পত্নীক টাৰ্গেট কৰাটো উচিত নহয় কাৰণ কেলে তেওঁৰো নিজৰ এটা পৰিচয় থাকিব পাৰে এতিয়া নাৰী সবলীকৰণৰ যুগৰ পৰিৱৰ্তন হল সময়ৰ সলনি হল
আমাৰ মানসিকতা এতিয়া সলনি হ'ব লাগে হাজবেণ্ডৰ লগতে তাল মিলাই যে তেওঁ কিবা এটা কৰিব লাগিব তেনেকুৱাটো একো নাই আৰু যেহেতু তেওঁ ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফেমিলিৰ পৰা বিলং কৰে তেওঁ এইবিলাক কৰাটো স্বাভাৱিক তেওঁ বিজনেছ মাইণ্ড আছে তেওঁ বিজনেছ এক্সপানশ্যন কৰিব খোজে কৰক ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰেওতো টেক্স পাব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী কোনো ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য নহয় গতিকে তেওঁক ৰাজনৈতিকভাৱে আক্ৰমণ কৰাটো উচিত নহয় যদি আপোনালোকে ৰাজনৈতিকভাৱে আক্ৰমণ কৰিবই খোজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যুক্তিগত কৰক যুক্তিসংগত কৰক পলিটিকেল এটেকবোৰ পলিটিকেল লাইনেৰে হ'ব লাগে ব্যক্তিগত আক্ৰমণ কৰি লাভ নাই আৰু কোনোবাই যদি লাইফত গ্ৰ' কৰিছে এইটো আমি সকলোৱে ভাল পাব লাগে অসমীয়া নাৰীয়ে যদি কালি ইণ্ডিয়াৰ কাৰণে এটা ৰোল মডেল হয় যদি টপ 50 বা টপ 10 মোষ্ট পাৱাৰফুল উইমেন হয় বিজনেছ উইমেন হয় তেতিয়াহ'লে কি বেয়া আমি ভাবোঁ যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী ইণ্ডিয়াৰ ভিতৰত এগৰাকী স্বনামধন্য ব্যৱসায়ী হওক বিজনেছ লেডি হওক তেওঁ আৰু আন 10জনক ইনস্পায়াৰ কৰক আৰু সকলোৱে মিলি আমি আগবাঢ়ি চলিব লাগে এই বিতৰ্ক কেকুৰা সমালোচনা এইবোৰ কৰি লাভ নাই আকৌ এবাৰ মই আহ্বান জনাওঁ যে এই ব্যক্তিগত যেটো আক্ৰমণ এইবোৰ পৰিহাৰ কৰক আৰু যদি ৰাজনৈতিক আক্ৰমণ কৰিব আছে ৰাজনৈতিকভাৱে কৰক ধন্যবাদ